আমাৰ গাঁৱত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে বন্ধুসকল। এয়া দেখিছে বাঢ়নী পানী। এই বাঢ়নী পানীত আমাৰ গাঁৱৰ এজন যুৱকে জাল মাৰিবলৈ আহিছিল আৰু জাল মাৰিবলৈ আহোঁতে ইয়াতে সন্ধানহীন হৈ আছে। এতিয়ালৈকে বিচাৰি পোৱা নাই, বহু সময় হ'ল আৰু এয়া দেখিছে বিচাৰি আছে। এই বাঁহৰ দলংখন আপুনি যি দেখিছে, এই দলংখন আজি এবছৰে এনেকৈ থাকিল। যোৱা বছৰ বানপানীত ইয়াতে এটা কালভাৰ আছিলে, এই কালভাৰটো বানপানীয়ে উটুৱাই লৈ গৈছিলে আৰু তাৰ ফলত এই বাঁহৰ দলংখন দিছিলে। আৰু এই ৰাস্তাটো আপুনি যি দেখিছে, এই ৰাস্তাটোৰে নলবাৰী মেডিকেল কলেজলৈ যাব পাৰি আৰু চিলিং, বিলপাৰ, নাৰীগুচি হৈ একমাত্ৰ পথ এইটোৱে। এই পথটোৰে মানে নলবাৰী মেডিকেল কলেজলৈ যাব পাৰি আৰু হিমন্ত বিশ্ব শৰ্মাদেৱৰ পিতৃগৃহৰ ওচৰতে নলবাৰী মেডিকেল কলেজ যিহেতুকে, আৰু এই ৰাস্তাটো হিমন্ত বিশ্ব শৰ্মাৰ পিতৃগৃহৰ সন্মুখেৰে গৈছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জাগাতে যদি এনেকুৱা অৱস্থা হয় কি হ'ব। এয়া চাওক, মানুহে কেনেকৈ বিচাৰি আছে কিন্তু বিচাৰি পোৱা নাই। এয়া কোনোবাই বাঁহ লৈ বিচাৰিছে, তলত বিচাৰিছে। এতিয়া দলংখনৰ তলত বজি থকা বুলি সন্দেহ কৰা হৈছে। আৰু আপুনি দেখিছে যে এয়া বাঢ়নী পানীত কেনেকৈ সোঁত বৈ আছে। এই সোঁতত উটি গৈছে বুলি সন্দেহ কৰা হৈছে। আৰু আজি আপোনালোকক একদম লাইভ দেখুৱাব গৈ আছোঁ, একদম লাইভ চাই থাকক। কি আচৰিত ধৰে মন মেলি দিছে ঘৰৰ পৰাই কবি যাই ভাল। মই বাটতো বহি থাকোঁ, অলপ আগতে গৈছোঁ মই। বন্ধুসকল, এয়া চাওক, আমাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈছে আৰু পৰিস্থিতিৰ বুজ লৈছে। বন্ধুসকল, এয়া দেখিছে আমাৰ নলবাৰী জিলাৰ DC বাইদেউ আহি গৈছে। আমি কিন্তু চালো, এইখন গোটেই জাগাই চালো, আমি এইখন গোটেই চাইছো, নাই আমিতো ইমান পানীতে গুচি গৈছো। প্ৰায় পথাৰ এইখিনিতো বহুত আছে, দলং আছিলে যোৱাবাৰ পানী ভাঙি নিলে। কি কেৱল আহিম, কাম কৰিম, কিবা কৰিম, তাৰমানে সি অকলে নহয়, তাৰ জোৱাইকটো আছে বিদ্যুৎ বিকাশ বৰা। আমি থানাত কেছ দিছোঁ আৰু আপোনালোকেও আমি এখন লিখিছোঁ, পৰহি কেছ দি আহিছোঁ আৰু আপোনালোকেও এটা লিখিছোঁ। আজি যাম বুলি ই এইখন দলং তাৰমানে যেনে তেনেকৈ দি থৈ গৈছে, ভাঙি গৈছে। এইবিলাক আমি ভাল কৰি দিছোঁ পৰহি দিনা, আজি কেইদিনমান আগত আমি ভাল কৰি দিছোঁ। বেয়াকৈ মানে গোটেই গুচি গৈছে। টেপ পানী কিমান স্কুলৰ চলি যাব লাগে, মানুহখিনি অহা যোৱা কৰিব লাগে। বন্ধুসকল, বহুত কষ্ট কৰি কিন্তু আমাৰ গাঁৱৰ ৰাইজে চাইছে, কিন্তু বহুত যত্ন কৰাৰ পিছতো সন্ধান পোৱা নাই। সেইকাৰণে SDRF বাহিনী মাতিছে আৰু SDRF বাহিনী আহি ইয়াতে সন্ধান চলাই আছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সন্ধান পোৱা নাই। এইখিনি জেগাতে মানে সন্ধান চলাই আছে আৰু বহু দূৰৰ পৰাও চাইছে, কিন্তু এতিয়া মানে আজি আৰু নহ'ব চাগে। আৰু যেতিয়া অহাকালি আকৌ অভিযান চলাব, তেতিয়া কি হয় আপোনালোকক সকলোবোৰ লাইভ দেখুৱাই গৈ থাকিম। গতিকে আপোনালোকে চাব, অহাকালিও চাব।